সকলে মানে গাড়ী লম বুলি ভাবি আছে দুৰ্গা পূজাৰ অফাৰ আহি আছে অফাৰটোও আছে ঘৰৰ পৰা খৰদৰকৈ ওলাই আহিলোঁ মানে ঘৰত মানে ইন্ট্ৰ দিবৰ কাৰণে পাহৰি গ'লোঁ মানে খৰদৰ অহাৰ কাৰণে এয়া তাৰপিছত দিনত এয়া পংকজে আমি ৰেডি এতিয়া টিকৰিকিলাত তো টিকৰিকিলাত আসাম মেঘালয় বৰ্ডাৰ তাত আমি যাম তো এয়া গাড়ী গৈ আছে ৰাস্তাৰ মাজে মাজে বঢ়িয়াকৈ নমস্কাৰ বন্ধু বান্ধৱীসকল অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু লগতে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ ৰাতিপুৱাৰ লগে লগে আমাৰ শংকৰ ভাই টিকৰিকিলাৰ সি মানে হোৱাটছআপত মেছেজ দিছে কাৰণটো হৈছে টিকৰিকিলা বজাৰত মাৰুতি সুজুকিৰ শ্ব'ৰুম অপেনিং হ'ব বুলি আজি তো ঠিক আছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আপোনালোকৰ কাৰণে একদম সুখবৰ মানে গুড নিউজ কাৰণটো হৈছে মাৰুতি সুজুকিৰ শ্ব'ৰুম হয় একেবাৰে নিচে কাষতে আহি পাইছে নতুনকৈ তো বৰ সুবিধা হ'ব আপোনালোকৰ কাৰণে Everything just feels like a test that I fail so depressed when I can't seem to get out But something deep inside won't let me quit I swear that I'm inspired by all this shit Tell me that I can't and I won't That's what guides me the most Your lies, I'll do what I want সব ফ্ৰেণ্ডছ অৱশেষত আহি পালোঁ টিকৰিকিলা বজাৰত তো বজাৰতো এইফালে থানামুৰ হয় তাৰপিছত এদিনা কৰি আহিছে এইটো হৈছে শ্ব'ৰুম মাৰুতি সুজুকি শ্ব'ৰুম হয় ইয়াত মানে মেইন ডিলাৰটো হৈছে শোৱালমাৰীত হয় সেই শোৱালমাৰীৰ আণ্ডাৰতে মানে আমাৰ শংকৰ ভাইয়ে কাম কৰি আছে এইটো হ'ল কাৰ্যালয় তাৰপিছত এইফালে কাষতে আছে TVS বাইকৰ TVS শ্ব'ৰুম হয় তো এতিয়া শংকৰ ভাইৰ পৰা কিছু কথা জানে সেই আছে শংকৰ ভাই তো শংকৰ ভাই দুই এষাৰ ক'ব আজি আপোনাৰ শ্ব'ৰুমটো মুকলি হৈছে মানে আপোনাৰ শ্ব'ৰুম মেইন ডিলাৰটো হৈছে শোলমাৰী ন তো দুই এষাৰ কৈ দিব আপুনি ৰাইজক মানে ইয়াত আপোনালোকে যদি ইয়াত মানে বুকিঙৰ কাম হ'ব আৰু বুকিং চুকিং চব ইয়াতে কৰি দিব পাব তাৰপাছত আপোনাৰ ফাইনেন্সৰ তাৰ মানে চাওক ফ্ৰেণ্ডছ বুকিং ইয়াত কৰা হ'ব আৰু ৰুমটো মানে একেবাৰে সৰু হৈছে তো সেইটো কাৰণে মানে গাড়ী আগত থোৱা নাই আৰু গাড়ী ৰখাৰ কাৰণে জাগাটো নাই সেইটো কাৰণে মানে গাড়ী চব শোলমাৰীত আছে যদি আপোনালোকে আহে তেতিয়াহ'লে ইয়াতে বুকিং কৰিব বুকিং কৰাৰ পিছত গাড়ীটো শোলমাৰীৰ পৰা ডেলিভাৰী হ'ব শোলমাৰীৰ পৰা শোলমাৰী শ্ব'ৰুম আছে না তাৰ পৰা ডেলিভাৰী হ'ব আৰু এনেইতো বুকিংটো কৰিবই লাগিব না আৰু গোৱালপাৰাতো এনেই যাবই লাগিব এগ্ৰিমেণ্ট কৰিবৰ কাৰণে যোনদিনা এগ্ৰিমেণ্ট কৰাৰ পিছত লগে লগে গাড়ী ডেলিভাৰী লৈ কিনি ঘৰত লৈ আনিব ক'ব তো ঠিক আছে চ' ফ্ৰেণ্ডছ নিশ্চয় আপোনালোকে গমেই পাইছে গাড়ী যেতিয়া মানে ডেলিভাৰী হ'ব তেতিয়া মানে শোলমাৰীৰ পৰা শংকৰ ভাই আজি কেইজনমান বুকিং কৰা হৈছে যে বুকিং কৰা হোৱা নাই নেকি বুকিংটো হৈছে হোৱাটো কেইজনমান হৈছে দুজনমান হ'ল তো খোৱা ব্যৱস্থা কৰিছে শংকৰ ভাই কিবা কিবি খুৱাই চাই থাকিব তো দিনতে খাওঁ লাগি গৈছে তাৰপিছত এইটো ভাই আছে পংকজে আছে শ্ব'ৰুমৰ নামটো হৈছে ভাৰতী মটৰ্ছ প্ৰাইভেট লিমিটেড মানে শোলমাৰী আণ্ডাৰত হয় তো ৰাইজৰ পৰা দুই এষাৰ জানিব চেষ্টা কৰিছোঁ তো দাদা কওকচোন ইয়াত শ্ব'ৰুম হোৱাৰ পিছত আপোনাৰ মনটো কেনেকুৱা লাগিল ভাল হ'বনে কিবা হৈছে ভাল হৈছে শ্ব'ৰুম আমাৰ না আছিল টিকৰিকিলাত হোৱাৰ কাৰণে মই বহুত ভাল পাইছোঁ মই হয় আৰু আমি মেঘালয়ৰ কাগজ ডকুমেণ্টছ লৈ গ'লে অসমত গ'লে আমাৰ বহুত প্ৰব্লেম হয় বিশেষকৈ মেঘালয়ৰ ৰাইজৰ কাৰণে সুবিধা হৈছে বুলি আমাৰ দাদাই কৈছে তাৰপিছত এইফালে আছে আৰু এটা দাদা কেনেকুৱা লাগিল ভালে ন তো বহুত ভাল কথা আৰু ভাল খবৰ আৰু এটা দাদা আছে এইফালে কেনেকুৱা লাগিল ভালে ইয়াত যদি শ্ব'ৰুম হ'ল তেতিয়া হয় যাওয়ার দরকার নাই গোৱালপাৰা বুকিং কৰিছে না আজি আপুনি বুকিংটো কৰিব বিচাৰি আছোঁ হয় অলপমান টাইম লাগিব আৰু অলপমান মানে অলপমান টাইম লাগিব দাদাই বুকিং কৰিব আৰু এইফালে আমি দুৰ্গা পূজাৰ কাৰণে অফাৰ কাৰণে ৰখি আছোঁ আচ্ছা একদম বঢ়িয়া কথা কৈছে দাদাই মানে দুৰ্গা পূজাৰ অফাৰ আহি আছে সেইটো কাৰণে ৱেইট কৰি আছে এই দাদাজনে তো চব ফ্ৰেণ্ডছ আজি দুজন মানুহ মই দেখা পাইছোঁ বুকিং অলৰেডি হৈ গৈছে চব ফ্ৰেণ্ডছ আগতে খাই ল'ম তাৰপিছত আৰু ভিডিঅ' আছে চাই থাকিব হৈ গ'ল না নাই অফাৰ এতিয়া শেষ হোৱা নাই শেষ হোৱা নাই 30 তাৰিখলৈকে আছে আৰু দুৰ্গা পূজাৰ অফাৰ আহিব
মানে টিচাৰদের 30 তাৰিখলৈকে আছে এই মাহটো না ছেপ্টেম্বৰ 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে টিচাৰ ডেৰ অফাৰ আছে চলি আছে নেক্সট দুৰ্গা পূজা নেক্সট দুৰ্গা পূজাৰ আহিব 1 অক্টোবৰৰ পৰা কিমান তাৰিখলৈকে এইটো 5 অক্টোবৰৰ পৰা দুৰ্গা পূজা 5 অক্টোবৰৰ পৰা আপোনাৰ 30 অক্টোবৰলৈকে এইটো এমাহ থাকিবই শংকৰ ভাইৰ খানা সেয়া চিংৰা আৰু মিষ্টি আছে আৰু লগতে পানী আছে আৰু পিছত কিবা আহিব চাই থাকিব খাই বৈ এতিয়া আৰু এটা কৈ থ'ম আপোনালোকৰ একদম সুখবৰ যেনেকৈ আপোনালোকে মোবাইল এক্সচেঞ্জ কৰে যদি মানে গাড়ীটো যদি আপোনালোকৰ এনেকৈ এক্সচেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে এনেকৈ এক্সচেঞ্জ কৰিব পাৰে শংকৰ ভাইৰ অফিচত তো সেইটো মেঘালয় হয় টিকৰিকিলা সেইটো কাৰণে মানে ইমান কি কয় এইটো বেনাৰ চেনাৰ লগোৱা নাই বৰ্তমান বেনাৰটো ওপৰত দেখাইছোঁ আপোনালোকক প্ৰথমতে তো এনেকুৱা কৰি আজিৰ ভিডিঅ'টো হৈছে খবৰ দিয়াহে আপোনালোকক মানে খবৰটো যিসকলে মানে গাড়ী ল'ম বুলি ভাবি আছে এতিয়াই আহক আৰু এতিয়াই বুকিং কৰক শংকৰ ভাইৰ অফিচত আৰু লগতে আপোনালোকক শংকৰ ভাইৰ কণ্টেক্ট নম্বৰত দি দিম আৰু অফাৰটো মই কৈছোঁৱে আপোনালোকক দুৰ্গা পূজাৰ অফাৰ আহি আছে আৰু লগতে এই ছেপ্টেম্বৰ টিচাৰ ডেৰ অফাৰটোও আছে তো ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ।